ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ডত এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ আছে বৰ্তমান কৰ্মৰত। তেখেতে বহুতো সাহিত্য আৰু সংস্কৃতিৰ কাৰণে ভালেমানখিনি কাম কৰি আহিছে আৰু তেখেতৰ পৰা কবিগৰাকীৰ বিষয়ে দুআষাৰ শুনিব বিচাৰিছোঁ। মৌচুমী বড়ি ডাঙৰীয়া। হয়, নমস্কাৰ। পোনপ্ৰথমে অসম সাহিত্য সভা মুম্বাই শাখাৰ সন্মানীয় সভাপতি মহোদয়া প্ৰমুখ্যে মুম্বাই সাহিত্য সভাৰ লগত জড়িত প্ৰতিজন সন্মানীয় ব্যক্তিলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আজিৰ অনুষ্ঠানত উপস্থিত থকা সন্মানীয় সুধীবৃন্দলৈ মোৰ ফালৰ পৰা প্ৰীতি সম্ভাষণ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ ৫৬ সংখ্যক স্মৃতি দিৱসত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই দুই এখন প্ৰাসংগিক পুথিৰ সহায় লৈ তেখেতৰ সাহিত্যিক জীৱনৰ ওপৰত সামান্য আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ। ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিয়ে যেন। বনফুলৰ কবি কাব্যযোগী যতীন্দ্ৰনাথ দুৱৰাদেৱৰ জন্ম হয় ১৮৯২ চনৰ ৪ মাৰ্চ তাৰিখে ৰংপুৰৰ নিজা ঘৰত। দেউতাকৰ নাম আছিল শ্যামসুন্দৰ দুৱৰা আৰু মাকৰ নাম আছিল পুণ্যদা দুৱৰা। দুৱৰাদেৱে আজীৱন দেশ বিদেশৰ সাহিত্য চৰ্চাৰে অসমীয়া কাব্য ফুলনি জাতিষ্কাৰ কৰি গ'ল। স্কুলীয়া দিনৰে পৰা দুৱৰাদেৱে কবিতা লিখিছিল। তেখেতৰ ঘৰখনত আছিল এক কাব্যিক পৰিৱেশ। সেয়ে হয়তো বিদ্যালয়ত পঢ়ি থাকোঁতে কিশোৰ দুৱৰাদেৱে টুইংকল টুইংকল লিটিল ষ্টাৰ হাউ আই ৱণ্ডাৰ হোৱাট ইউ আৰ কবিতাটিৰ অসমীয়া ভাঙনি কৰিছিল। সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ দীক্ষাগুৰু আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। ১৯১১ চনত বেজবৰুৱাদেৱে কলিকতাৰ পৰা উলিওৱা বাঁহীৰ পাততে যতীন্দ্ৰনাথ দুৱৰাদেৱে সাহিত্য চৰ্চা কৰিছিল। তেখেতৰ কাব্যকলাৰ পৰিপূৰ্ণতা বাঁহীৰ পাততে লাভ কৰে বুলি ক'ব পাৰি। কবি যতীন্দ্ৰনাথ দুৱৰাৰ কাব্য ফুলনিত ফুলি উঠা প্ৰথমপাহ ফুল হৈছে উমৰ খায়ামৰ ৰুবায়তৰ অসমীয়া ভাঙনি উমৰ তীৰ্থ। ইয়াৰ পিছতে তেখেতে ৰুছ সাহিত্যিক তুৰ্গেনিভৰ পয়েমিজ প্ৰ'জৰ আদৰ্শত কথা কবিতা প্ৰকাশ কৰে। তেখেতৰ প্ৰকাশিত ৩খন কাব্য সংকলন ক্ৰমে আপোন সুৰ, বনফুল আৰু মৰমৰ সুৰ। চুফী সাধক হাফেজৰ জীৱন দৰ্শনে কবি দুৱৰাক আকৃষ্ট কৰিছিল। এই দৰ্শনৰ সাৰভাগ লৈ তেখেতে মিলনৰ সুৰ নামৰ দীঘলীয়া কবিতা ৰচিছিল। প্ৰেমৰ কবি ৰূপেও দুৱৰাদেৱ জনপ্ৰিয়। তেখেতৰ কবিতাত প্ৰকাশ পোৱা মন পৰশা প্ৰেমৰ কবিতাই প্ৰতিজন পাঠকৰে হৃদয় চুই যায়। তেওঁৰ কবিতাৰ সুকোমল শব্দ আৰু মনোৰম প্ৰতীকী প্ৰকাশে পাঠকৰ মনত এক সোণালী বিষাদৰ সৃষ্টি কৰে। দুৱৰাদেৱ আছিল বিষাদৰো কবি। তেওঁৰ বিষাদ তেওঁৰ আলসুৱা হিয়াৰ সম্পদ। কাৰুণ্যৰে ভৰা তেওঁৰ অন্তৰৰ গান দুৱৰাদেৱে কবিতাত এনেদৰে প্ৰকাশ কৰিছে: জীৱনৰ দুখৰ ৰাশিৰ এটি এটি কণা তুলি লয় ৰচো মই অন্তৰৰ গান শুনো তাকে বহি অকলয়। নিসংগতাৰ মাজত কবিৰ অন্তৰ নিজৰ দুখত নিজেই মগন। এই নিসংগতা তেওঁলৈ যেন জীৱনৰ উপহাৰ। অভিমানী কবিয়ে লিখিছে, মানুহৰ ভালপোৱা আছে যদি থক নাই তাত মোৰ প্ৰয়োজন। আকৌ তেখেতৰ কবিতাৰ চিৰসেউজীয়া এটি মন পৰশা পংক্তি: কোনোৱে বা চুই যায় কোনোৱে দূৰতে চাই চেনেহ কণিকা বুলি কৰোঁ তাকে ভুল। সপোন আঁতৰি গ'লে দিঠকে জনাই দিয়ে বাটৰ কাষৰ মই বনৰীয়া ফুল। তেখেতৰ কবিতাত সোমাই থকা গভীৰ বেদনাবোধে পাঠকৰো হিয়াত বিষাদৰ ঢৌ তোলে। নিয়া মোৰ ফুলপাহি বুকু সুদা কৰি মালতীৰ মালা নিয়া খোপা হুলুকাই। ধুনীয়া জোনাক ৰাতি যোৱা আগবাঢ়ি তৰাই হাঁহিৰে দিব বাট দেখুৱাই। কবিয়ে দুৰ্ভগীয়া হৃদয়ৰ উপমা বিচাৰি শূন্য পৰিচয় কবিতাটিত এনেদৰে লিখিছে: মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা। অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতি লৈ বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা। সুন্দৰ আৰু নিমজ শব্দৰ খাপখোৱা প্ৰয়োগৰ বাবে কবিৰ একান্ত ব্যক্তিগত অনুভূতিয়ে পাঠকৰ বুকুত সহজেই প্ৰতিধ্বনি তোলে। যতীন্দ্ৰনাথ দুৱৰা কবি হিচাপেহে প্ৰখ্যাত যদিও তেখেতে কিছু গদ্য ৰচনাও কৰিছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত বাঁহীৰ কাৰণে তেখেতে কবিতাৰ উপৰি প্ৰবন্ধ আদিও ৰচনা কৰিছিল। তাগিদাত লিখা গদ্যৰ উপৰি কেইবাখনো কিতাপৰ পাতনি অভিভাষণবোৰতো দুৱৰাৰ গদ্য ৰচনা দেখিবলৈ পোৱা যায়। তেখেতে লিখা কেইটামান প্ৰবন্ধৰ নাম সাহিত্য, হাস্যৰস, উপন্যাস, উপন্যাসৰ ধাৰা, মহাপুৰুষ শংকৰদেৱ আদি। দুৱৰাদেৱে বিনন্দ চন্দ্ৰ বৰুৱাৰ প্ৰতিধ্বনি আৰু জ্যোতিনাৰায়ণ শৰ্মাৰ হেৰুৱা স্বৰ্গ কবিতা পুথিৰ পাতনিও লিখিছিল। এগৰাকী ৰোমান্টিক বনফুলৰ কবি
যতীন্দ্ৰনাথ দুৱৰা 1964 চনৰ 5 জুলাই তাৰিখে দেশকালৰ সীমা পাৰ হৈ অজান নাৱৰীয়াই চলোৱা নাৱত বহি চিৰদিনৰ কাৰণে গুচি গৈছিল সেই আলোকময় দেশলৈ পৰম শান্তি বিচাৰি। কবিৰ ভাষাত গানে গানে ছন্দে ছন্দে যিদিনা সুৰত বান্ধি কৰি ল'ম তোমাক আপোন, প্ৰতি অনুপৰমাণু মিলিব তোমাৰ হতে জীৱনত ফলিব সপোন। সংসাৰৰ লীলা খেলা সামৰি সুতৰি থৈ হাঁহিমুখে কৰিম প্ৰয়াণ, অতদিনে বৈ অহা প্ৰেমৰ কবিতাৰ ধাৰা সেইদিনা হ'ব অৱসান। কবিতাৰ নাম অৱসান, কবিতা পুথি আপোন সুৰ। ইমানকে কৈ মই মোৰ চমু লেখাটিৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ শ্ৰীমতী বৰিছ ডাঙৰীয়ানী। আপোনাৰ পৰা ভালেখিনি কথা আমি জানিব পাৰিলোঁ কবিগৰাকীৰ বিষয়ে। আৰু এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ। আমাৰ মাজত আছে আদিপা শইকীয়া, তেখেতক দেখা পাইছোঁ। আপোনাক অনুৰোধ কৰিছোঁ আপোনাৰ কবিতা পাঠটো। নমস্কাৰ, দেখিছেনে? দেখিছোঁ। হেল্ল', হয় হয়।